মেঘ ৰাশিৰ জাতক জাতিকাসকল কেৰিয়াৰ আৰু জব কৰ্মজীৱন আৰু চাকৰি প্ৰত্যাশীসকলৰ বাবে এই সপ্তাহটোত নতুন কিবা আৰম্ভ কৰাতকৈ পুৰণি আগৰে ৰৈ থকা কামবিলাক আপোনালোকে শেষ কৰাৰ কাৰণে অলপমান বেছি গুৰুত্ব প্ৰদান কৰক। আৰু যিসকল মেঘ ৰাশিৰ লোকে বৰ্তমান চাকৰি বিচাৰি আছে বা ইণ্টাৰভিউৰ ফলাফললৈ অপেক্ষা কৰি আছে তেওঁলোকে অলপমান ধৈৰ্য ধৰিব লাগিব, কাৰণ খবৰ আহোঁতে তেওঁলোকৰ হয়তো আৰু অলপমান দেৰি হ'ব পাৰে। অফিচত সহকৰ্মী বা উচ্চপদস্থ বিষয়াৰ লগত কথা পাতোঁতে নিজৰ কথাবোৰ স্পষ্টকৈ ডাইৰেক্টলিভাৱে আৰু ষ্ট্ৰেইট ফৰৱাৰ্ডভাৱে কোৱাৰ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। অৱশ্যে সপ্তাহৰ শেষৰ ফালে অৰ্থাৎ বৃহস্পতিবাৰৰ পিছৰ পৰা কৰ্মক্ষেত্ৰৰ পৰিৱেশ যথেষ্ট উন্নতি হ'ব। কামৰ যোগেদি আপুনি আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। লাভ মেঘ ৰাশিৰ বিবাহিত দম্পতি আৰু প্ৰেম সম্পৰ্কত থকা কাপলবিলাকৰ মাজত এই সপ্তাহটোত যথেষ্ট মৰম আৰু আৱেগ দেখা যাব, কিন্তু লগে লগে সৰু সুৰা কথাত তৰ্ক হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকৰ মনত এক প্ৰকাৰৰ জেদ ভাৱ সোমাব পাৰে আৰু খং উঠিলে আপোনাৰ মুখৰ পৰা কিছুমান ওলাব নলগীয়া কথা ওলাই যাব পাৰে। সেয়েহে অলপমান সাৱধানে থাকিব। আৰু বিবাহিতবিলাকৰ মাজত টকা পইচাক লৈ স্বামী আৰু স্ত্ৰীৰ মাজত অলপমান এই সপ্তাহটোত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। যিসকল মেঘ ৰাশিৰ লোকে ছিংগল আছে আৰু প্ৰেম জীৱনলৈ অহাৰ কাৰণে অপেক্ষাত আছে তেওঁলোকৰ বাবে এই সপ্তাহটোৰ প্ৰথম কেইদিনমান মনটো অলপ উদাসীন হৈ থাকিব। কোনো তেনেকুৱা বিশেষ ছাকচেছ দেখা পোৱা নাযায়, কিন্তু 9 তাৰিখৰ পিছৰ পৰা পৰিস্থিতি অলপ সলনি হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত বা কলেজত বা তেনেকুৱা যিকোনো ঠাইত দৈনন্দিন জীৱনত আপুনি লগ পোৱা কোনো এজন ব্যক্তিৰ ওপৰত আপোনাৰ প্ৰেমৰ ভাৱ আহিব পাৰে, ফিলিংছ আহিব পাৰে, আৰু সেই মানুহজনেও আপোনাৰ লগত কথা কোৱাত ইচ্ছুক হোৱা দেখা যায়। ছাত্ৰ ছাত্ৰীবিলাক মেঘ ৰাশিৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে পঢ়ি আছে তেওঁলোকে পুৰণি পাঠবোৰ এই সপ্তাহটোত আকৌ নতুনকৈ এবাৰ ৰিভিজন কৰাটো ভাল হ'ব। নতুন পাঠ আৰম্ভ কৰাৰ কাৰণে এই সপ্তাহটো ইমান এটা ঠিক নহয়। এই সপ্তাহত পঢ়া শুনা কৰি থকাৰ মাজতে আপোনাৰ মনোযোগ যথেষ্ট পৰিমাণে ভংগ হোৱাৰ আশংকা আছে। সেয়েহে একাগ্ৰতা বঢ়াবলৈ আপুনি বাহিৰত কিবা খেল ধেমালি কৰিব পাৰে বা বন্ধু বান্ধৱীৰ লগত অলপমান বাহিৰৰ ফালে ওলাই যোৱা, ফুৰিব যোৱা, এনেকুৱা ধৰণৰ কাম কৰিলে আপোনালোকৰ মনোযোগটো ঘূৰি অহাৰ সম্ভাৱনা আছে। এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল কেৰিয়াৰ আৰু জব কৰ্মজীৱন আৰু চাকৰি কৰি থকাসকলৰ বাবে সপ্তাহটো অত্যন্ত সক্ৰিয় আৰু শক্তিৰে ভৰা হ'ব। আপোনাৰ ভিতৰত কাম কৰাৰ এক নতুন আত্মবিশ্বাস আৰু সাহস দেখা যাব, যিয়ে কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাত আপোনাক সহায় কৰিব। কিন্তু চাকৰি বা ব্যৱসায়ত টকা পইচাৰ লেনদেন কৰোঁতে বা পুৰণি হিচাপ নিকাচবোৰ পৰীক্ষা কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব, কাৰণ তাত সৰু সুৰা ভুল ৰৈ যোৱাৰ সম্ভাৱনা আছে। নতুন চাকৰি বিচাৰি থকাসকল বা ইণ্টাৰভিউ দিবলৈ যোৱাসকলে নিজৰ কথা বতৰাত নম্ৰ আৰু স্পষ্ট ভাৱ ৰাখিব, কাৰণ আপোনাৰ অতিৰিক্ত আত্মবিশ্বাসে কেতিয়াবা আনৰ আগত অহংকাৰৰ দৰে দেখা যাব পাৰে। বৃক্ষ ৰাশিৰ যিসকল লোক ৰিলেশ্যনশ্বিপত আছে বা মেৰিড হয়, বিবাহিত দম্পতি আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে এই সপ্তাহত মনোভাৱ কিছু পৰিমাণৰ খঙাল হৈ থাকিব আৰু যাৰ প্ৰভাৱ আপোনাৰ সম্পৰ্কত পৰিব পাৰে। সৰু সৰু কথাত আপুনি সহজে উত্তেজিত হৈ উঠিব পাৰে। সেয়েহে সংগীৰ সৈতে কথা পাতোঁতে নিজৰ খং নিয়ন্ত্ৰণত ৰখাৰ কাৰণে আৰু নিজৰ মুখৰ বাক্যৰ ওপৰত বিশেষ মনোযোগ দিয়ক, যাতে আনজনে কষ্ট নাপায়। পৰিস্থিতি শান্ত ৰাখিবলৈ দুয়ো একেলগে বহি পুৰণি কাজিয়া বা কথাবোৰ পাহৰি ভৱিষ্যতৰ বিষয়ে মুকলিকৈ আলোচনা কৰিলে আপোনাৰ সম্পৰ্কটো ইম্প্ৰুভ হ'ব আৰু ষ্ট্ৰং হ'ব। বৃক্ষ ৰাশিৰ যিসকল লোক অবিবাহিত হয় আৰু জীৱনলৈ প্ৰেম অহাৰ অপেক্ষাত আছে তেওঁলোকৰ কাৰণে 10 জুলাইৰ পিছৰ সময়খিনি অতি শুভ আৰু আনন্দদায়ক হ'ব পাৰে।
সপ্তাহৰ শেষৰ ফালে আপোনাৰ জীৱনলৈ নতুন কোনো এজন বিশেষ ব্যক্তি অহাৰ বা নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ আকৰ্ষণীয় কথা বতৰাই তেওঁৰ মন জয় কৰিবলৈ সক্ষম হ'ব। বৃক্ষ ৰাশিৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীসকলৰ বাবে কোনো নতুন বিষয় পঢ়াতকৈ পুৰণি পঢ়া কথাবোৰ আকৌ এবাৰ ৰিভিজন কৰাটো এই সপ্তাহটোৰ কাৰণে অতিকৈ ভাল হয়। নিজৰ ভুলবোৰ ৰিভিজন কৰি আপোনালোকে ভালদৰে শুধৰাই ল'ব। সপ্তাহৰ শেষৰ ফালে আপোনাৰ সৃজনীশীল চিন্তা আৰু পঢ়া শুনাত মনোযোগ বহুখিনি বৃদ্ধি পাব, যাৰ ফলত যিকোনো জটিল বিষয় সহজে বুজি পোৱাত আৰু পৰীক্ষাত সফলতা অৰ্জন কৰাত সুবিধা হ'ব। এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। কেৰিয়াৰ: আপোনাৰ ৰাশিপতি এইটো সপ্তাহত নিজৰ ঘৰতে বক্ৰী অৱস্থাত থকাৰ কাৰণে কৰ্মক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত লোৱাত কিছু বিভ্ৰান্তি আৰু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। নতুন কোনো ডাঙৰ প্ৰজেক্ট বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ কাৰণে এইটো সপ্তাহ একেবাৰে ভাল নহয়। এইটো সপ্তাহত আপুনি আগৰে পুৰণি ৰৈ যোৱা কামবিলাক নিখুঁতভাৱে শেষ কৰাতহে বেছি মনোযোগ দিয়ক। চাকৰি প্ৰত্যাশীসকলে ইণ্টাৰভিউৰ ফলাফল বা কিবা কামৰ ফলাফল আহিব লগা যদি আছে, তেওঁলোকে আৰু অলপমান বেছি সময় অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। ৰিলেশ্যনশ্বিপ: আপোনাৰ লগ্নত সূৰ্য আৰু বক্ৰী বুধৰ অৱস্থানৰ কাৰণে আপোনাৰ চিন্তা আৰু কথা বতৰা কেতিয়াবা অস্পষ্ট হ'ব পাৰে, যাৰ ফলত স্বামী স্ত্ৰী আৰু প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আপুনি নভবাকৈ কোৱা কিছুমান কথাই আপোনাৰ সংগীক আঘাত দিব পাৰে। সেয়েহে এইটো সপ্তাহত আপুনি আপোনাৰ ইগ' অহংকাৰ সম্পূৰ্ণ পৰিহাৰ কৰাটো ভাল হ'ব। এই সপ্তাহত আপুনি আপোনাৰ সংগীৰ কথাবিলাক মন দি শুনিব আৰু 9 জুলাইৰ পিছলৈ কোনো গুৰুত্বপূৰ্ণ বিষয়বিলাক আলোচনা নকৰাটোৱে আপোনাৰ ৰিলেশ্যনশ্বিপৰ কাৰণে বহুত ভাল হ'ব। নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কাৰণে বা মনৰ কথা মুকলিকৈ কোৱাৰ কাৰণে এই সপ্তাহটো অনুকূল নহয়, কাৰণ আপুনি যিটো অৰ্থত কথাবিলাক ক'ব, সন্মুখৰ মানুহজনে তাৰ বেলেগ অৰ্থ উলিয়াব পাৰে। 9 তাৰিখৰ পিছত আপোনাৰ কোনো পুৰণি বন্ধু এজনৰ লগত পুনৰ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে আৰু সেই বন্ধুত্ব হয়তো প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে। ষ্টুডেণ্টছ: ৰাশিপতি বক্ৰী হৈ থকাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ দিবলৈ কষ্ট পাব পাৰে আৰু পঢ়া বস্তুবিলাকো সোনকালে পাহৰি যোৱা যেন তেওঁলোকে অনুভৱ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীসকলে নতুনকৈ কিবা এটা পাঠ পঢ়াতকৈ আগৰ পাঠবিলাকে বাৰে বাৰে ৰিভিজন কৰাটো আপোনালোকৰ কাৰণে বহুত ভাল হ'ব। ষ্টুডেণ্টছবিলাকৰ ৰাতি টোপনি নহাৰ সমস্যা আৰু চকুৰ বিষ, এই দুটা বেমাৰ এই সপ্তাহটোত আহিব পাৰে, সেইকাৰণে অলপমান সাৱধানে থাকিলে হ'ল। এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। কৰ্কট ৰাশি: কেৰিয়াৰ: কৰ্মজীৱন আৰু চাকৰি প্ৰত্যাশীসকলৰ বাবে এই সপ্তাহটোত উপাৰ্জন আৰু আৰ্থিক লাভালাভৰ ফালৰ পৰা অতি সুন্দৰ হ'ব। আপোনাৰ পেছাদাৰী নেটৱৰ্ক বা চিনাকি মানুহৰ জৰিয়তে কোনো নতুন সুযোগ লাভ কৰিব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত কোনো গোপন শত্ৰু বা ৰাজনীতিৰ বলি হোৱাৰ আপুনি সম্ভাৱনা আছে। সেয়েহে আপুনি আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাবিলাক বা যিকোনো গোপন কথা কৰ্মক্ষেত্ৰত কাৰো আগতে এই সপ্তাহটোত বিশেষকৈ শ্বেয়াৰ নকৰিব। যিসকলে বিদেশত বা নিজৰ ঠাইৰ পৰা দূৰত চাকৰি বিচাৰি আছে, তেওঁলোকৰ কাগজ পত্ৰৰ কামত আৰু কিছু পলম হ'ব পাৰে। ৰিলেশ্যনশ্বিপ: বিবাহিত দম্পতি আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে এই সপ্তাহত আপোনালোকৰ বুজাবুজি আৰু পৰিপক্কতাই সম্পৰ্কটো সুৰক্ষিত কৰি ৰাখিব, কিন্তু কেতিয়াবা আপোনাৰ মনলৈ অকাৰণতে কিছুমান পুৰণি কথা বা পুৰণি সন্দেহ, পুৰণি ভয় আদি আহিব পাৰে, যাৰ বাবে আপুনি আপোনাৰ সংগীৰ পৰা কিছু আঁতৰত থাকিব বিচাৰিব পাৰে, কিন্তু তেনেকুৱা ধৰণৰ কাম নকৰিব। মনৰ কথাবোৰ সংগীৰ পৰা লুকুৱাই ৰখাৰ
কথাৰ সলনি মুকলিকৈ তেওঁৰ আগত শ্বেয়াৰ কৰিব। 9 জুলাইৰ পিছৰ পৰা আপোনালোকৰ মাজৰ কথা বতৰাবোৰ অধিক মধুৰ হৈ পৰিব। যিসকল কৰ্কট ৰাশিৰ লোকে নতুন প্ৰেমৰ সন্ধানত আছে তেওঁলোকৰ বাবে এই সপ্তাহটো যথেষ্ট অনুকূল। আপোনাৰ বন্ধুবৰ্গৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ যোগেদি কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ যোগ আছে। সপ্তাহটোৰ শেষৰ ফালে কোনো ছুটি ভ্ৰমণলৈ গ'লে বা নিজৰ ওচৰ পাজৰৰ পৰিৱেশৰ পৰাই আপোনাৰ জীৱনলৈ এক নতুন ৰোমেণ্টিক সম্পৰ্ক অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ষ্টুডেণ্টছ, ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষকৈ যিসকলে উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ প্ৰস্তুতি চলাই আছে বা অসমৰ বাহিৰলৈ যোৱাৰ প্ৰচেষ্টা কৰি আছে, তেওঁলোকে ফলাফল পাবলৈ সাধাৰণতে অলপ বেছি পৰিশ্ৰম কৰিব লাগিব। পঢ়া শুনাত মাজে মাজে আপুনি অন্যমনস্ক হৈ পৰিব পাৰে, সেয়েহে পৰীক্ষাৰ ফৰ্ম বা যিকোনো গুৰুত্বপূৰ্ণ নথিপত্ৰ জমা দিয়াৰ আগতে কোনো ভুল ৰৈ গৈছে নেকি সেইটো দুবাৰকৈ চাব। এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। সিংহ ৰাশি, কেৰিয়াৰ, কৰ্মক্ষেত্ৰত আপোনাৰ শক্তি আৰু প্ৰদৰ্শন এই সপ্তাহত অতি বেছি পৰিমাণৰ থাকিব। আপুনি এই সপ্তাহত যথেষ্ট পৰিশ্ৰম কৰিব আৰু যিকোনো কঠিন কাম সাহসেৰে আপোনাৰ হাতত লোৱা যাব। কিন্তু যদি আপুনি কোনো আৰ্থিক লাভ, প্ৰমোশ্যন বা বোনাছৰ আশাত ৰৈ আছে, এই সপ্তাহত আপোনাৰ সেই কামটো নহ'ব আৰু হয়তো কিছু দেৰি হ'ব, সেয়েহে হতাশ নহ'ব। আৰু যিবিলাক সিংহ ৰাশিৰ লোকে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে নিজৰ পুৰণি সহকৰ্মী, বন্ধুবৰ্গ বা পৰিয়ালৰ কোনো চিনাকি মানুহৰ থ্ৰুৰে যদি কাম বিচাৰে তেওঁলোকে ভাল ফল পাব। ৰিলেশ্যনশ্বিপ, সিংহ ৰাশিৰ মানুহবিলাকে এই সপ্তাহত কৰ্মক্ষেত্ৰৰ অত্যাধিক ব্যস্ততা বা মগজুৰ চাপ ঘৰলৈ লৈ নাহিব। আপোনালোকে ঘৰত সোমাওঁতে এটা হাঁহি মুখেৰেহে সোমাব। সপ্তাহৰ প্ৰথম কেইদিন আপোনাৰ মনটো অলপ উদাসীন হৈ থাকিব পাৰে, সংসাৰৰ প্ৰতি আপুনি অলপমান অনিচ্ছা টাইপৰ আহিব পাৰে। অৱশ্যে 9 জুলাইৰ পিছত পৰিস্থিতি যথেষ্ট সলনি হ'ব। আপোনাৰ কথা বতৰাত এক বিশেষ মধুৰতা আহিব, আপোনাৰ মুড যথেষ্ট ভাল হ'ব আৰু আপুনি বহুত হাঁহি মুখে থাকিব। সিংহ ৰাশিৰ যিবিলাক ব্যক্তিয়ে নতুন প্ৰেম বিচাৰি আছে এই সপ্তাহত আপোনাৰ ব্যক্তিত্বত এক ৰহস্যময় আকৰ্ষণ থাকিব আৰু সেয়েহে আপোনাৰ প্ৰতি বহু মানুহে আকৰ্ষণ হোৱাৰ সম্ভাৱনা আছে। সিংহ ৰাশিৰ জীৱনলৈ কোনো এজন পুৰণি কলেজীয়া বন্ধু বা তেনেকুৱা বহুত আগৰে চিনাকি মানুহ এজন পুনৰ ঘূৰি অহাৰ সম্ভাৱনা আছে। তেওঁ হয়তো ছ'চিয়েল মিডিয়াত নতুনকৈ তেওঁৰ লগত কানেক্ট হোৱাৰ সম্ভাৱনা আছে আৰু সেই পুৰণি বন্ধু বা পুৰণি চিনাকিৰ মানুহজনৰ লগত আপোনাৰ হয়তো কিছু প্ৰেমৰ ফিলিংছ আহিব পাৰে। সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে বন্ধু বান্ধৱৰ সৈতে একেলগে পঢ়া শুনা কৰিলে, আলোচনা কৰিলে অধিক লাভৱান হ'ব। আৰু পৰীক্ষাৰ্থীসকলে যিসকলৰ পৰীক্ষা ওচৰত আছে তেওঁলোকে নতুন পাঠ আৰম্ভ কৰাতকৈ পুৰণি বিষয়বোৰ আৰু পুৰণি প্ৰশ্ন কাকতবোৰ যদি এবাৰ ভালদৰে ৰিভিজন কৰে, ভালদৰে চাই, এইটোৱে তেওঁলোকক বহুত ভাল ফল দিব। এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। কন্যা ৰাশি, কেৰিয়াৰ, পেছাদাৰী জীৱনত এই সপ্তাহত আপোনাক যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন হ'ব। আগতে সুকলমে শেষ কৰা বুলি ভবা বহু গুৰুত্বপূৰ্ণ কাম বা প্ৰজেক্ট হঠাতে আপোনাৰ কিবা ভুল ওলাব পাৰে, যিবোৰ আপুনি পুনৰ শুধৰাব লগা হ'ব পাৰে। সেয়েহে নতুন কামৰ দায়িত্ব লৰালৰিকৈ লোৱাৰ সলনি পুৰণি কামবোৰ ফহিয়াই চোৱাত বেছি গুৰুত্ব দিয়ক। চাকৰি বিচাৰি থকাসকলে ইণ্টাৰভিউৰ উত্তৰৰ বাবে অলপ দীঘলীয়া অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। সেয়েহে এই সময়খিনি হতাশ নহৈ নিজৰ কৰ্মস্থান, চিনাকি মানুহ বা পৰামৰ্শদাতাৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰাত ব্যৱহাৰ কৰিলে ভৱিষ্যতে সুফল পাব। বৈবাহিক আৰু পাৰিবাৰিক জীৱনটোৱে আপোনাৰ বাবে এই সপ্তাহত এক শান্তিপূৰ্ণ আশ্ৰয়স্থলৰ দৰে কাম কৰিব। কৰ্মক্ষেত্ৰত যিকোনো দুশ্চিন্তা আৰু ভাগৰ আপুনি ঘৰৰ পৰিৱেশত একেবাৰে পাহৰি
কৰি থাকিব পাৰিব। বিশেষকৈ বৃহস্পতিবাৰ 9 জুলাইৰ পিছৰ পৰা আপোনাৰ স্বভাৱত এক নতুন আৰু ইতিবাচক পৰিৱৰ্তন দেখা যাব। আপোনাৰ শান্ত, বিনম্ৰ আৰু আকৰ্ষণীয় কথা বতৰাই সংগীৰ মনত আনন্দ দিব আৰু দুয়োৰে মাজত সম্পৰ্কটো আগতকৈ সজীৱ হৈ উঠিব। প্ৰেমৰ সন্ধানত থকা কন্যা ৰাশিৰ লোকসকলৰ কাৰণে এই সপ্তাহটো যথেষ্ট ভাল। সপ্তাহৰ মাজভাগৰ পৰা আপোনাৰ ব্যক্তিত্ব আৰু চাল-চলন বহুত আকৰ্ষণীয় হৈ পৰিব, যাৰ কাৰণে আপোনাৰ প্ৰতি বহু মানুহে আকৰ্ষিত হোৱা দেখা যাব। যিসকল অবিবাহিত তেওঁলোকে অতি সহজেই কোনো বিশেষ ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে বা নতুন সম্পৰ্ক এটা আৰম্ভ কৰাৰ বাবে আপুনি কোনো ধৰণৰ সংকোচ বা ভয় নকৰাকৈ এই সপ্তাহত আগবাঢ়িব পাৰিব। আপুনি সুফল পাব। কন্যা ৰাশিৰ ষ্টুডেণ্টছ, উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠানৰ কাগজ-পত্ৰবিলাক অলপ সাৱধান হ'ব, কাৰণ তাত অনাহকত খেলিমেলি বা প্ৰশাসনিক বাধা আপোনাৰ ফালে আহিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীসকলে যিকোনো প্ৰশ্নৰ উত্তৰ লিখাৰ আগতে বিষয়টো গভীৰভাৱে আৰু দুবাৰকৈ পঢ়ি লোৱাটো অতি আৱশ্যক। নহ'লে সৰু আৰু সাধাৰণ ভুলৰ কাৰণে আপোনাৰ হয়তো গোটেই উত্তৰটো ভুল হৈ যাব পাৰে। এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। তুলা ৰাশি, কেৰিয়াৰ। এই সপ্তাহত কৰ্মজীৱনত আপোনাৰ মান-সন্মান আৰু কৰ্তৃত্ব বহুখিনিয়ে বৃদ্ধি পাব। চাকৰিৰ স্থানত জ্যেষ্ঠ বিষয়াসকলৰ পৰা আপোনাৰ কামৰ প্ৰশংসা আপুনি পাব পাৰে। কিন্তু অফিচৰ কামত দূৰ ভ্ৰমণলৈ যোৱাৰ যদি কিবা পৰিকল্পনা আছে, তাত আপোনাৰ কিছু বাধা আহিব পাৰে। নতুন চাকৰিৰ সন্ধানত থকা তুলা ৰাশিৰ মানুহবিলাকে হঠাতে কিছুমান ভাল সুযোগ পাব পাৰে। কিন্তু যিকোনো নতুন চুক্তিত চহী কৰাৰ আগতে সকলো চৰ্ত আৰু নথিপত্ৰবিলাক আপুনি এই সপ্তাহটোত ভালদৰে পঢ়ি চাব। ৰিলেশ্যনশ্বিপ। এই সপ্তাহত বৈবাহিক আৰু পাৰিবাৰিক জীৱনত আপুনি বহুত বেছি সজাগ হৈ চলিব লাগিব। হঠাতে বিনা কাৰণত বা পুৰণি কথা এটাক লৈ সংগীৰ লগত তীব্ৰ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। সপ্তাহৰ মাজভাগৰ পৰা আপোনাৰ মনটোৱে মানুহৰ কোলাহল আৰু ঘৰুৱা দায়িত্বৰ পৰা আঁতৰি অকণমান শান্ত পৰিৱেশত থাকিব বিচাৰিব পাৰে। সেয়েহে বাহিৰৰ মানুহক আপোনালোকৰ সম্পৰ্কৰ মাজত সোমাবলৈ নিদিব। সংগীৰ সৈতে নিৰলে একান্ত সময় কটালে আৰু নিজৰ মানসিক অৱস্থাটো তেওঁক ভালদৰে এক্সপ্লেইন কৰিলে আপোনালোকৰ সম্পৰ্কটো বহুত ভাল হ'ব। যিসকল তুলা ৰাশিৰ লোকে নতুন প্ৰেমৰ আশাত আছে, এই সপ্তাহত তেওঁলোকৰ বাবে বহুত ভাল হ'ব। কিন্তু এই সপ্তাহত কাৰোবাক আপুনি পোনে পোনে প্ৰেমৰ প্ৰস্তাৱ দিয়া, প্ৰপ'জ কৰা আদি কাম নকৰাই ভাল হ'ব, কাৰণ আপুনি ৰিজেক্ট হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহটো নতুন বন্ধুত্ব কৰাৰ কাৰণে ইণ্টাৰনেটৰ জৰিয়তে কাৰোবাৰ লগত চিনাকি হোৱাৰ কাৰণে বহুত ভাল, কিন্তু এই সপ্তাহতে আপুনি প্ৰপ'জ কাকো নকৰিব। ষ্টুডেণ্টছ, উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা বা অসমৰ বাহিৰলৈ যাবলৈ প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নথিপত্ৰ, পাছপোৰ্ট আবেদন, বেংকৰ কোনো কাগজ-পত্ৰ এইবিলাক ফিল আপ কৰোঁতে বা জমা দিওঁতে অতি সাৱধানে চলিব লাগিব। পৰীক্ষাৰ্থীসকলে নতুন আৰু কঠিন বিষয়বোৰ মুখস্থ কৰাতকৈ যিবোৰ বিষয় আগতে খেলিমেলি হৈছিল বা সন্দেহ আছিল, সেইবিলাক শিক্ষাগুৰুৰ বা ইণ্টাৰনেটৰ সহায় লৈ অলপ ভালদৰে আকৌ অধ্যয়ন কৰক। এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। বৃশ্চিক ৰাশি, কেৰিয়াৰ। ব্যৱসায়িক লেনদেন আৰু পেছাদাৰী ক্ষেত্ৰত এইটো সপ্তাহ আপোনাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। আগৰ পৰা চলি থকা কোনো কাম আপোনাৰ হঠাতে ৰৈ যাব পাৰে বা বেংকৰ লোন, টেক্স আদি ৰিলেটেড কিছুমান আপোনাৰ খেলিমেলি হোৱাৰ সম্ভাৱনা আছে। চাকৰি বিচাৰি থকা বৃশ্চিক ৰাশিৰ লোকসকলে 9 জুলাইৰ পিছত কিবা এটা গুড নিউজ পাব পাৰে।
আৰু যিবিলাকে প্ৰাইভেট জব বিচাৰি আছে তেওঁলোকে কোনো পুৰণি বন্ধুবৰ্গ বা চিনাকি মানুহৰ জৰিয়তে এটা ভাল ৰাস্তা বিচাৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কোনো যদি পাৰ্টনাৰশ্বিপ বিজনেছ কৰাৰ কথা ভাবি আছে তেওঁলোকৰ যিখন চুক্তি হ'ব সেই চুক্তিখন অলপমান ভাল ধৰণে তেওঁলোকে ডিছকাশ্যন কৰি বনালে বেটাৰ হ'ব। ৰিলেশ্যনশ্বিপ, বৈবাহিক আৰু ব্যক্তিগত সম্পৰ্কত এই সময়খিনি অত্যন্ত সংবেদনশীল। আপুনি আৰু আপোনাৰ সংগী দুয়োৰে মাজত নিজৰ নিজৰ কথাক লৈ জেদ আৰু কিছু অহংকাৰৰ এখন যুঁজ চলিব পাৰে। সৰু কথা এটাৰ পৰাই আপোনালোকৰ মাজত পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা আছে। সেয়েহে এইটো সপ্তাহত ঘৰুৱা পৰিৱেশ শান্তি কৰি ৰাখিবলৈ আপুনিয়ে প্ৰথমতে নমনীয় হ'ব লাগিব, আপোনাৰ খং কণ্ট্ৰলত ৰাখিব লাগিব আৰু নিজৰ সংগীৰ লগত, নিজৰ পত্নীৰ লগত বা হাজবেণ্ডৰ লগত তৰ্কত লিপ্ত হোৱাৰ পৰা দূৰত থাকিব লাগিব। বৃশ্চিক ৰাশিৰ যিসকল লোকে বৰ্তমান জীৱন সংগীৰ সন্ধানত আছে বা প্ৰেমৰ সন্ধানত আছে তেওঁলোকে প্ৰেমৰ ক্ষেত্ৰত বন্ধু বান্ধৱীৰ ফালৰ পৰা এই সপ্তাহত যথেষ্ট সহায় আৰু পৰামৰ্শ লাভ কৰিব। সপ্তাহৰ শেষৰ ফালে কোনো সামাজিক অনুষ্ঠান, বিয়া বা কোনো বন্ধুৰ লগত যোৱা কোনো ঠাইত আপুনি এজন বিশেষ ব্যক্তিক লগ পাব পাৰে, আপোনাৰ তেওঁক ভাল লাগিব পাৰে আৰু হয়তো সম্ভাৱনা আছে যে সেই মানুহজনৰো আপোনাৰ প্ৰতি ইণ্টাৰেষ্টেড হ'ব পাৰে। কিন্তু অতি সোনকালে আপুনি তেওঁক প্ৰস্তাৱ নকৰিব, বিশেষকৈ এই সপ্তাহটোত নকৰিব। জাষ্ট তেওঁৰ লগত যদি পাৰে বন্ধুত্ব কৰিবলৈহে চেষ্টা কৰিব। বৃশ্চিক ৰাশিৰ ষ্টুডেণ্টছবিলাক গৱেষণা, বিজ্ঞান বা যিকোনো বিষয় গভীৰভাৱে অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো যথেষ্ট ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই থকা সকলে নতুন বিষয়বিলাকত হাত দিয়াৰ সলনি পুৰণি প্ৰশ্নকাকতবিলাক এই সপ্তাহটোত যদি ভালদৰে চালি জাৰি চাই তেওঁলোকৰ কাৰণে এইটো বহুত লাভ হ'ব। এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। ধনু ৰাশি, কেৰিয়াৰ, কৰ্মক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ কাৰণে অত্যন্ত প্ৰতিযোগিতামূলক আৰু শক্তিশালী বুলি প্ৰমাণিত হ'ব। আপোনাৰ ভিতৰত থকা অদম্য সাহস আৰু শক্তিয়ে আপোনাক যিকোনো প্ৰতিযোগীক সহজে পৰাস্ত কৰি নিজৰ স্থান দখল কৰাত সহায় কৰিব। চাকৰি প্ৰত্যাশীসকলে নতুন ইণ্টাৰভিউবিলাকত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ'ব। আৰু যিসকলে আনৰ লগত মিলি ব্যৱসায় কৰি আছে, মানে অংশীদাৰী কামৰ লগত জড়িত, তেওঁলোকে পুৰণি চুক্তি বা হিচাপ নিকাচবোৰ পুনৰীক্ষণ কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক অংশীদাৰৰ লগত কথা পাতোতে পুৰণি মতানৈক্য আঁতৰাই নিজৰ ভালৰ কাৰণে দুয়োজনে মিলি আগবাঢ়িলে বহুত ভাল হ'ব। মেৰিজ আৰু ৰিলেশ্যনশ্বিপ, পাৰিবাৰিক আৰু বৈবাহিক জীৱনত এই সময়খিনিত আপুনি অলপ ধৈৰ্যৰ পৰিচয় দিব লাগিব। আপোনাৰ সংগীৰ লগত পুৰণি কোনো বিষয় বা অতীতৰ কথাক লৈ পুনৰ আলোচনা হ'ব পাৰে আৰু তাৰ পৰাই আপোনালোকৰ মাজত সৰু সুৰা ভুল বুজিৰ সৃষ্টি হ'ব পাৰে। পৰিস্থিতি বেলেগ ফালে যোৱাৰ আগতেই মুকলিকৈ কথা পাতি মনৰ মলি আঁতৰাই পেলোৱাটোৱে আপোনালোক দুয়োজনৰ কাৰণেই শ্ৰেষ্ঠ উপায় হ'ব। পুৰণি কথাবোৰ খুচৰি নাথাকি বৰ্তমান সময়খিনিৰ ওপৰত দুয়োজনে মিলি গুৰুত্ব দিলে আপোনালোকৰ লাভ হ'ব। ধনু ৰাশিৰ যিবিলাক ব্যক্তিয়ে প্ৰেমৰ সন্ধানত আছে এই সপ্তাহটো আপোনালোকৰ কাৰণে অলপ বেলেগ ধৰণৰ হ'ব। কাৰণ আপোনাৰ জীৱনলৈ অতীতৰ কোনো প্ৰেম বা পুৰণি কোনো মানুহ যাৰ ওপৰত আপোনাৰ ফিলিংছ আছিল তেওঁলোকৰ লগত পুনৰ কথা বতৰা হোৱাৰ যোগ আছে। আৰু যিসকলৰ ৰিচেণ্টলি ব্ৰেকআপ হৈছে সেইবিলাক মানুহৰো নিজৰ পুৰণি সংগীৰ সৈতে ভুল বুজাবুজিবোৰ আঁতৰ হৈ নতুনকৈ আকৌ ৰিলেশ্যনশ্বিপটো আৰম্ভ হোৱাৰ যোগ দেখা যায়। নতুনকৈ কাৰোবাৰ লগত সম্পৰ্ক আৰম্ভ কৰাতকৈ আপোনাৰ এই সপ্তাহত যোগ আছে যে আপুনি আপোনাৰ পুৰণি বস্তুবিলাকৰ ফালে ঘূৰি যাব। ষ্টুডেণ্টছ, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই সময়খিনি অতিশয় অনুকূল হয়। আপোনাৰ জেদ আৰু কঠোৰ পৰিশ্ৰমে নিশ্চিতভাৱে সফলতাৰ বাট আপোনাৰ কাৰণে মুকলি কৰিব। আনহাতে গৱেষণা বা আন বিষয়ৰ গভীৰ অধ্যয়ন কৰি থকা, মানে মেজৰ থকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ একাগ্ৰতাৰ সহায়ত নতুন আৰু গুৰুত্বপূৰ্ণ তথ্য কিছুমান উদ্ভাৱন কৰিব আৰু পৰীক্ষা
থিচিছ আদি বস্তু বহুত ধুনীয়াকৈ পাৰ কৰিব পাৰিব। এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। মকৰ ৰাশি, কেৰিয়াৰ, কৰ্মক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ দৈনন্দিন কাম-কাজবোৰ পুনৰীক্ষণ কৰাৰ আৰু সজাই তোলাৰ সময়। নতুন প্ৰজেক্ট হাতত লোৱাতকৈ আপুনি পুৰণি ফাইল, হিচাপ-নিকাচবোৰ বা কম্পিউটাৰৰ কাৰিকৰী কামবোৰত থকা ভুল বাছি উলিয়াই তাক শুধৰোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়ক। চাকৰি বিচাৰি থকা মকৰ ৰাশিসকলৰ কাৰণে ইণ্টাৰভিউৰ তাৰিখ বা ফলাফলৰ কাৰণে আৰু অলপ দীঘলীয়া অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। মকৰ ৰাশিৰ লোকসকলৰ অফিচৰ সহকৰ্মীসকলৰ লগত অনাহকত কিছুমান তৰ্কাতৰ্কি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এনেকুৱা ধৰণৰ তৰ্কাতৰ্কিবিলাক আপুনি পাৰিলে এভইড কৰিব, নহ'লে ক্ষতি আপোনাৰে হ'ব। ৰিলেশ্যনশ্বিপ এণ্ড মেৰিজ, বৈবাহিক আৰু পাৰিবাৰিক জীৱনত এই সপ্তাহটোৱে আপোনাৰ বাবে এক সুৰক্ষিত আৰু শান্তিপূৰ্ণ পৰিৱেশ কঢ়িয়াই আনিব। আপোনাৰ সংগীৰ প্ৰতি থকা বিশ্বাস আৰু বুজাবুজি আগতকৈ বহুখিনিয়ে বেছি হ'ব, মজবুত হ'ব আৰু ঘৰুৱা দায়িত্বসমূহ দুয়োজনে মিলি সুকলমে পালন কৰিবলৈ সক্ষম হ'ব। ভৱিষ্যতৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাসমূহ একেলগে বহি দুয়োজনে আলোচনা কৰিবলৈ এই সপ্তাহটো আপোনালোকৰ কাৰণে অতি সুন্দৰ হয়। অৱশ্যে সপ্তাহৰ শেষৰ ফালে সংগীৰ স্বাস্থ্য বা তেওঁৰ মনৰ অৱস্থাক লৈ আপুনি অলপ বেছি যত্নৱান হোৱাটো প্ৰয়োজন হ'ব। প্ৰেমৰ সন্ধানত থকা মকৰ ৰাশিবিলাকৰ ক্ষেত্ৰত আপোনাৰ মনত এক তীব্ৰ আৱেগ আৰু শক্তি দেখা যাব। যিসকল অবিবাহিত তেওঁলোকৰ ভিতৰত থকা এই সাহস আৰু প্ৰবল ইচ্ছাশক্তিয়ে নিমিষতে কাৰোবাৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱাৰ আশা দেখা গৈছে। আপুনি যিজন ব্যক্তিক ভাল পায় বা যাৰ কাৰণে আপোনাৰ ফিলিংছ আছে তেওঁৰ আগত নিজৰ অনুভৱবোৰ লুকুৱাই ৰখাৰ সলনি এই সপ্তাহত যদি আপুনি পোনপটীয়াকৈ প্ৰকাশ কৰিব পাৰে আপোনাৰ কাৰণে এইটো বহুত ভাল হ'ব। হয়তো তেওঁ আপোনাক একচেপ্ট কৰিব বা ইয়েছ কোৱাৰ সম্ভাৱনা আছে। মকৰ ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক শক্তি আৰু সৃজনীশীল চিন্তা এই সময়ত যথেষ্ট বৃদ্ধি পাব। কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীসকলে লৰালৰিকৈ উত্তৰ লিখাৰ সলনি প্ৰশ্নবোৰ অতি সাৱধানে পঢ়ি লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। নহ'লে একেবাৰে সাধাৰণ খেলি-মেলিৰ কাৰণে আপোনাৰ কিছু নম্বৰ কটা যাব পাৰে। মকৰ ৰাশিৰ ষ্টুডেণ্টছবিলাকে নিজৰ হেল্থৰ ওপৰত অলপ যত্ন লোৱাটো জৰুৰী হয়, কাৰণ এই সপ্তাহত আপোনালোকৰ জ্বৰ, পানীলগা জ্বৰ, চৰ্দি, এলাৰ্জি আদি বেমাৰ-আজাৰ অহাৰ সম্ভাৱনা আছে। এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। কুম্ভ ৰাশি, কেৰিয়াৰ, এই সপ্তাহত কৰ্মক্ষেত্ৰত আপুনি নিজৰ সৃষ্টিশীলতা আৰু পুৰণি অভিজ্ঞতাক নতুন ৰূপত সজাই তোলাৰ সময়। কোনো নতুন প্ৰজেক্ট বা নতুন ব্যৱসায়িক পৰিকল্পনা আৰম্ভ কৰাৰ কাৰণে এই সপ্তাহটো আপোনাৰ বাবে যথেষ্ট শুভ হয়। চাকৰি বিচাৰি থকা বা নতুন কামৰ সন্ধানত থকা কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো ইমান এটা ভাল নহয়। কোনো বিশেষ সফলতা পোৱাৰ চান্স এই সপ্তাহত দেখা পোৱা নাযায়। কাম কৰি থকা বা জব কৰি থকা মানুহবিলাকে নিজৰ পাৰ্চনেল লাইফটোৱে যাতে আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনাক ডিষ্টাৰ্ব কৰিব নোৱাৰে সেইটোৰ প্ৰতি অলপ ধ্যান ৰাখিব। মেৰিজ আৰু ৰিলেশ্যনশ্বিপ, পাৰিবাৰিক আৰু বৈবাহিক জীৱনত এই সপ্তাহটোত আপুনি ঘৰৰ পৰিৱেশ শান্ত ৰখাৰ কাৰণে বিশেষ গুৰুত্ব দিব লাগিব। ঘৰুৱা বিষয়, মাটি-বাৰী বা পৰিয়ালৰ মানুহৰ সৈতে হঠাতে কোনো অনাহকত তৰ্কৰ সৃষ্টি হ'ব পাৰে। খং আৰু জেদৰ বশৱৰ্তী হৈ স্বামী আৰু স্ত্ৰীৰ মাজত কিছু কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা আছে। পৰিস্থিতিবিলাক শান্তভাৱে আৰু মৌনতাৰে চম্ভালিবলৈ আপুনি চেষ্টা কৰিব। সপ্তাহৰ শেষৰ ফালে সংগীৰ সৈতে গভীৰ আৰু ভৱিষ্যতৰ আৰ্থিক বিষয়বোৰ আলোচনা কৰিলে আপোনাৰ মনৰ বোজা বহুখিনি পাতল হ'ব। যিবিলাক কুম্ভ ৰাশিৰ লোকে প্ৰেমৰ সন্ধানত আছে, প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটোত নতুন প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাতকৈ পুৰণি সম্পৰ্কবোৰৰ কথাহে মনলৈ বেছিকৈ আহিব পাৰে।
যিসকল ছিংগল আছে বৰ্তমান তেওঁলোকৰ জীৱনলৈ অতীতৰ কোনো বিশেষ ব্যক্তি ঘূৰি অহা বা তেওঁলোকৰ লগত কথা হোৱাৰ সম্ভাৱনা আছে। কাৰোবাক নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ আগতে নিজৰ মনটো স্থিৰ কৰি লোৱা আৱশ্যক হ'ব, কিয়নো বৰ্তমান আপোনাৰ আৱেগ আৰু সিদ্ধান্তবোৰ সঘনাই সলনি হৈ থাকিব পাৰে। কুম্ভ ৰাশিৰ ষ্টুডেণ্টছ, ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মন বহুৱাবলৈ অলপ অসুবিধা পাব পাৰে আৰু আগতে পঢ়া পাঠবোৰ তেওঁলোকৰ পাহৰি যোৱা যেন ফিল হ'ব পাৰে। সেয়েহে নতুন বিষয়ত হাত নিদি যিবোৰ বিষয়ত তেওঁলোকৰ সন্দেহ আছে সেই বিষয়বিলাক এই সপ্তাহটোত পুনৰীক্ষণ কৰাত তেওঁলোকে মনোযোগ দিলে যথেষ্ট সুফল পাব। এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। মীন ৰাশি, কেৰিয়াৰ, কৰ্মক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে এক অসাধাৰণ সাহস আৰু কৌশল প্ৰদৰ্শনৰ সময়। আপোনাৰ ভিতৰত থকা প্ৰচণ্ড আত্মবিশ্বাসে যিকোনো বাধা বা কৰ্মস্থানৰ সমস্যাক অতি সহজে অতিক্ৰম কৰাত সহায় কৰিব। চাকৰি প্ৰত্যাশীসকলে ইণ্টাৰভিউত কোনো ভয় নৰখাকৈ সাহসেৰে নিজৰ কথা দাঙি ধৰিলে সফলতা অৰ্জন কৰিব পাৰিব। অৱশ্যে ৱাৰ্ক ফ্ৰম হোম, নিৰ্মাণ কাৰ্য বা মাটি বাৰী সংক্ৰান্তীয় পেছাত থকাসকলৰ কামত কিছু অনাহক পলম হ'ব পাৰে। ৰিলেশ্যনশ্বিপ এণ্ড মেৰিজ, বৈবাহিক আৰু পাৰিবাৰিক জীৱনত আপোনাৰ দৃষ্টিভংগী এই সপ্তাহত অত্যন্ত বাস্তৱিক আৰু দায়িত্বশীল হ'ব। আৱেগত উটি যোৱাতকৈ আপুনি পৰিয়াল আৰু সম্পৰ্কৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথাহে বেছি চিন্তা কৰা যাব। সপ্তাহৰ প্ৰথম কেইদিনমান ঘৰৰ পৰিৱেশত বা মাতৃৰ লগত সৰু সৰু মতানৈক্য বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, কিন্তু 9 জুলাইৰ পিছত আপোনাৰ আৰু সংগীৰ মাজৰ সম্পৰ্কই এক নতুন আৰু ৰোমেণ্টিক মধুৰ পৰিৱেশলৈ ঘূৰি আহিব, যিয়ে ঘৰুৱা চিন্তাবিলাক নিমিষতে দূৰ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মনোভাৱ এই সপ্তাহত কেৱল সময় পাৰ কৰাতকৈ এক স্থায়ী আৰু গম্ভীৰ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰতি বেছি মন যাব। যিসকল অবিবাহিত হৈ প্ৰেমৰ সন্ধানত আছে তেওঁলোকৰ মনলৈ নিজৰ পচন্দৰ ব্যক্তিজনৰ সৈতে কথা পাতিবলৈ বা তেওঁৰ পৰিয়ালৰ আগত প্ৰেমৰ প্ৰস্তাৱ সাহসেৰে দাঙি ধৰিবলৈ এক অদম্য জেদ আহিব পাৰে। সপ্তাহৰ শেষৰ ফালে প্ৰেমৰ যোগাত্মক সঁহাৰি পোৱা বা বিয়াৰ বাবে কোনো যোগ্য জীৱনসংগীক লগ পোৱাৰ সম্ভাৱনা আছে। ষ্টুডেণ্টছ, ঘৰুৱা পৰিৱেশত চলি থকা সৰু সুৰা খেলিমেলিৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ঘৰত বহি পঢ়া শুনাত মনোযোগ দিবলৈ কিছু অসুবিধা পাব পাৰে। সেয়েহে কোনো বন্ধুৰ ঘৰ বা নিবিড়লি স্থানত যদি আপুনি পঢ়া কাম আৰম্ভ কৰে আপোনাৰ পঢ়া বহুগুণে ইম্প্ৰুভ হ'ব, আপোনাৰ ফ'কাছ আৰু কনচেনট্ৰেশ্যনটো বৃদ্ধি পাব। এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম।